আমাৰ নিউ ব্লগটো আজি হৈছে আমাৰ শ্বুটিঙৰ মানে শ্বুটিং কৰি আছে একেদিন যিহেতু আজি এটা শ্বুটিঙৰ ব্লগ দিম বুলি ভাবিছোঁ তো বঢ়িয়াকৈ শ্বুটিঙত আছে আমাৰ এই মলয়দা আছে চন্দন দা আছে আৰু বোলে চম্পক বাকীকেইটা চলি আছে তো চাওক ভিডিঅ'টো আৰু গেল 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 উৰি গেল 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 লৈ ল'ব লাগে গাড়ী লাইনত থৈ দিলোঁ আৰু এবাৰ মানুহ হৈ গৈছে ৱাও কি ভিউ আছে আৰু পাছৰো মই বঢ়িয়াকৈ বহি ল'লোঁ আৰু এতিয়া এইফালে মানে কি শ্বুটিঙৰ কাম চলি যিহেতু মানে ভাই আহোঁ নাই তো এতিয়া আমি আৰু শ্বুটিঙৰ কাম চলি আছে সেইকাৰণে আমি অলপ ভালছে এটা লোকেশ্যন যাই আছোঁ তো ক'ত কি আপোনালোক দেখাইছোঁ অলপ চাওক আৰু একদম পুৰা পৰিৱেশ আৰু ময়ো এতিয়া বঢ়িয়াকৈ জাপিটো কি হয় বাৰু কঠিয়াকৈ ন যাই যায় আৰু আগত দেৰি চাব পাৰে কেইটামান আৰু পিছফালে আছে কেইটামান চিন বুজি শ্বুটিং চলি আছে গাই শ্বুটিঙৰ কাৰণে কি বেলুন আছে কি জেগা বাহ মজা আৰু দিয়ক শ্বুটিং চাই থাকিব আৰু ভিডিঅ'টো কালি পাই যাওঁ দিয়ক শ্বুটিঙো কালি পাই যাব একেলগে ডেপচনৰ লিংকটো দিব আৰু এইফালে আমাৰ পুৰা কেমেৰাত লাগি গৈছে কে নাই মজা আৰু এইফালে তুমি কি ভাবত আছ কি ভাবত আছ আৰু তই মইতো ড্ৰাগছৰে নহয় দে মোৰ তাত ড্ৰাগছ বেপাৰ কৰিব মান কৰি অকে আমাৰ খতম হ'ল এতিয়া আৰু আমি ইয়াৰ পৰা যাই আছোঁ বেলেগ লোকেশ্যন এটাত itu guys syuting চলি আছে ড্ৰাগছৰ মানে শ্বুটিঙৰ কামগিলা আধা আধি হৈ আছে কেনে লাগছি আমি নিজে বেপাৰী কৰি অলপ আপনিও কোথায় লাগি গেছি কোথায় টষ্ট বন্ধ করো হেৰি শুনছি না আপনাক দেখি দিও দে আপনাক দেখি দে দেখাব আছে নহয় অলপ নামি যা বুলি আছিল কিন্তু নাযা ভুল লাগি যেহেতু কোন হয় দাদা উঠি আছে ক্যামেরা সেই বড় বড় দেখা দই গেল ও তাই বাগে না কবি যাই দো আল্লাহ নাকিবি না কাটবি কবি বাগে ইয়া উঠি আছে এ বাগে না বালে ভাল লাগিলে লাইক কমেন্ট শেয়ার করতে সাবস্ক্রাইব করবা বাই বাই।